সাংবাদিক বন্ধুসকল, আমাৰ বুঢ়াগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিডুঙা গাঁৱত এগৰাকী 9 বছৰীয়া ধৰ্মীয় সংখ্যালঘু পৰিয়ালৰ ছোৱালী এগৰাকী ধৰ্ষণ কৰি হত্যা কৰা হয়। ৰাতিপুৱা 5:30 বজাত টোপনিৰ পৰা উঠি নিজৰ পোহনীয়া চৰাইটোক জামুন খুৱাবৰ বাবে ছোৱালীজনী ঘৰৰ পৰা ওলাই আহিছে আৰু সেই সময়ত যিহেতু ৰাতিপুৱা 5:30 বজাত ওচৰত বহুত মানুহ নাথাকে, সেই সময়ত পৰিৱেশৰ সুযোগ লৈ এজন বা দলবদ্ধভাৱে কোনো লোকে তেওঁক সৰু ছোৱালীজনীক 9 বছৰীয়া ছোৱালীজনীক ধৰ্ষণ কৰে আৰু হত্যা কৰে। অসম আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। মৰিগাঁও চিভিল হস্পিটেলত পোষ্টমৰ্টেম কৰা হৈছে আৰু ফৰেনচিক এক্সামিনেশ্যনৰ কাৰণে বিভিন্ন মেটেৰিয়েল ইতিমধ্যে গুৱাহাটীস্থিত ফৰেনচিক লেবৰেটৰীলৈকে পঠোৱা হৈছে। মই ব্যক্তিগতভাৱে তদন্তৰ অগ্ৰগতিৰ বিষয়ে খবৰ ল'বলৈ আজি বুঢ়াগাঁৱত আহিছিলোঁ। অতি দুৰ্ভগীয়া ছোৱালীজনীৰ দুৰ্ভগীয়া পিতৃ মাতৃৰ লগতো মোৰ সাক্ষাৎ হ'ল। পৰিয়ালটোকো মই সমবেদনা জনাইছোঁ আৰু ইয়াত মোৰ লগত DGP আছিলে, আমাৰ DIG, SP, DC সকলো আছিলে। মই সকলোকে কৈছোঁ যে যেনে তেনে আমি দোষীক কৰায়ত্ব কৰিব লাগিব। আজি মোৰ লগত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মৰিগাঁও আৰু লাহৰীঘাট সমষ্টিৰ বিধায়ক মহোদয় উপস্থিত আছে। কিবা যদি আপোনালোকে যি ঘটনা সংঘটিত হ'ল আৰু কালিও লাহৰীঘাটত এক ঘটনা সংঘটিত হৈছে, এগৰাকী শিক্ষকে কৰিছে, কিন্তু এই যি এনেধৰণৰ ঘটনা বৃদ্ধি পোৱাৰ যি প্ৰৱণতা, ইয়াৰ ৰোধ কৰাৰ বাবে কি ব্যৱস্থা শেহতীয়াকৈ গ্ৰহণ কৰিছে? লাহৰীঘাট ঘটনাৰ অপৰাধীজনক ইতিমধ্যে ধৰা হৈছে আৰু মই ভাবোঁ যে কোনো এটা ঘটনাই যদি তদন্ত নোহোৱাকৈ আমি এৰি নিদিওঁ, প্ৰত্যেকটো ঘটনাৰ যদি তদন্ত হয়, দোষীয়ে শাস্তি পায়, লাহে লাহে এই ঘটনাবোৰ কমি যাব। কোকৰাঝাৰত এনেকৈ দুগৰাকী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। অসম আৰক্ষীয়ে তৎপৰতাৰে দোষীক কৰায়ত্ব কৰিলে আৰু এই ধৰণে যদি আমি কিছু ঘটনা হোৱাৰ লগে লগে যদি আমি দোষীক ধৰিব পাৰোঁ, গ্ৰেপ্তাৰ কৰিব পাৰোঁ, আইনৰ জৰিয়তে শাস্তি দিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ ডিটাৰেণ্ট, বেলেগে অপৰাধ কৰিবৰ বাবে ভয় খোৱা হ'ব। অলপ দিন সময় দিয়ক, আমি ব্যৱস্থাটো কটকটীয়া কৰি আছোঁ। ড্ৰাগছৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান চলি আছে আৰু কাৰ্বি আংলঙৰ এটা ব্যতিক্ৰমী এটা ঘটনা, এগৰাকী হোমগাৰ্ডে তেওঁক অনুমতি দিয়া হৈছে। আপুনি কি ক'ব এই সন্দৰ্ভত? চাওক, অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে খুব সুন্দৰ অভিযান চলাই আছে। অসমত কেইটামান অপৰাধজনিত কাম সংঘটিত হৈ আছে। এটা হ'ল ড্ৰাগছৰ অবাধ প্ৰচলন। ড্ৰাগছৰ লগে লগে কিছুমান সম্পদ, কয়লাই হওক বা আন সম্পদ, গৰু আদিৰ চোৰাং কাৰবাৰ চলি আছিলে। আৰু এটা অসমত ভয়াৱহ ঘটনা চলি আছে, সেইটো হ'ল ট্ৰেফিকিং। এই ঘটনাটো খুব ডাঙৰ কথা যে বহুত ছোৱালী, বিশেষকৈ আদিবাসী আৰু বাগানৰ ছোৱালীসকলক একাংশ ব্যক্তিয়ে লৈ গৈ বাহিৰত বিক্ৰী কৰি দিয়ে। ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰু ট্ৰেফিকিঙৰ বিৰুদ্ধে অভিযান দুয়োটা অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে। ঠিক আমি হিচাপ কৰা নাই, পিছত লাহেকৈ আমি হিচাপ কৰিম। যোৱা মাহটোত খুব সম্ভৱ 100 কোটি টকাৰ ওচৰৰ ড্ৰাগছ আমি উদ্ধাৰ কৰিছোঁ, 125 crores। আৰু কেইবাজনী ছোৱালী আমি বিভিন্ন জেগাৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছোঁ আৰু মই ভাবোঁ যে এই অভিযান আমাৰ চলি থাকিব আৰু এক নিৰ্দিষ্ট গন্তব্যস্থান নোপোৱালৈকে আমি সকলোৱে মিলি এই কাম কৰি থাকিম।
স্যার 15খন জিলা ৰেড ডিষ্ট্ৰিক্ট ঘোষণা কৰা হৈছে লকডাউন দিয়া সম্ভাৱনা আছে তাৰ বিষয়ে কথা পাতিম ছাৰ বালিডুঙা যাব নেকি বালিডুঙা নাযাওঁ কাৰণ আমাৰ আপোনালোকে আৰু আপোনালোককো মই অনুৰোধ কৰিম নাম টাম যাতে ছোৱালীজনী নিদিয়ে বা পিতৃ মাতৃৰ নাম নিদিয়ে সেইখিনি ময়ো আপোনালোকক অনুৰোধ